নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 3 ডিচেম্বৰ। অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ যুগুতোৱা হৈছে আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল, আজিৰ সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। দৰ্শকসকল, এই মুহূৰ্তত জনাবলৈ লৈছোঁ এটা ডাঙৰ খবৰ। ৰাজ্যত থকা মহিলাসকলৰ বাবে আহি পৰিছে এটা ভাল খবৰ। দৰ্শকসকল চাওক, ইয়াত কোৱা হৈছে ৰাজ্যৰ মহিলাসকলৰ বাবে আহি পৰিছে এটা খুবেই ভাল খবৰ। আৰু আপুনি এতিয়াও অৰুণোদয় আঁচনিৰ ধন লাভ কৰা নাই নেকি? আৰু আপোনাৰ বাবে আছে ভাল খবৰ। ঘৰে ঘৰে লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। আৰু অৰুণোদয় আঁচনিক লৈ ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ গুৰুত্বপূৰ্ণ মন্তব্য। এই মন্তব্য কিছুদিন পূৰ্বে কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তেওঁ কৈছিল ৰাজ্যৰ প্ৰতিটো সমষ্টিত সৃষ্টি হ'ব 5,000 নতুন হিতাধিকাৰী আৰু সন্তানৰ টিউচনৰ মাচুল দিবলৈ চিন্তা কৰিব নালাগে আই মাতৃসকলে। দৰ্শকসকল, শ্ৰীগাই বৃদ্ধি হ'ব অৰুণোদয় আঁচনিৰ ধন। এনেদৰে মন্তব্য প্ৰকাশ কৰিছিল কিছুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু লগতে তেওঁ কৈছিল সন্তানৰ টিউচনৰ মাচুল দিবলৈ চিন্তা কৰিব নালাগে আই মাতৃসকলে। আৰু লগতে 5,000 নতুন হিতাধিকাৰীসকলে অৰ্থাৎ নতুনকৈ 5,000 হিতাধিকাৰীসকলে অৰুণোদয় আঁচনিৰ টকা পাব বুলি এই মন্তব্য কৰিছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। দৰ্শকসকল, এই মুহূৰ্তত দিবলৈ লৈছোঁ আজি সন্ধিয়াৰ 2 নম্বৰ খবৰটো হৈছে এটা ভয়ংকৰ খবৰ। ভয়ংকৰ পথ দুৰ্ঘটনা। দৰ্শকসকল, 4গৰাকী বিষয়াসহ 5জনৰ মৃত্যু হৈছে। দৰ্শকসকল, আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ, আপোনালোকে প্ৰত্যক্ষ কৰক। এয়া হৈছে নেশ্যনেল ৰাষ্ট্ৰীয় ঘাইপথ আৰু মৃত্যুৰ ৰাষ্ট্ৰীয় ঘাইপথত যমুনা এক্সপ্ৰেছত পুৱাই ভয়ংকৰ পথ দুৰ্ঘটনা হৈছিল। 4গৰাকী বিষয়াসহ 5জন লোকৰ মৃত্যু হৈছে। 4গৰাকী আৰক্ষী বিষয়াসহ 5জন লোকৰ মৃত্যু হৈছে বুলি জানিব পৰা গৈছে। দৰ্শকসকল, মথুৰা জনপথৰ যমুনা এক্সপ্ৰেছ হাইৱেত ভয়ংকৰ পথ দুৰ্ঘটনা হয়, যি দুৰ্ঘটনাত মধ্যপ্ৰদেশ 4গৰাকী আৰক্ষীৰ কৰুণ মৃত্যু হয়। লগতে মৃত্যু হয় আন এজন লোকৰো। আৰু আৰক্ষী বাহন আৰু এখন বলেৰো বাহনৰ মুখামুখি সংঘৰ্ষত ফলতে এই পথ দুৰ্ঘটনাটো সংঘটিত হয়। আৰু দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল, আৰক্ষীৰ বাহনৰ সৈতে প্ৰচণ্ড জোৰে খুন্দা মাৰি দুটুকুৰ হৈ পৰে বলেৰো বাহনখন। আৰু 5জনৰ মৃত্যুৰ লগতে অন্য 2জন গুৰুতৰভাৱে আহত হয়। আৰু দৰ্শকসকল, 3 ডিচেম্বৰত পুৱা 5মান বজাত এই দুৰ্ঘটনা সংঘটিত হৈছিল বুলি জানিব পৰা গৈছিল। আৰু আগ্ৰাৰ পৰা নয়দালৈ গৈ থকা অৱস্থাত এই বাহনখন দুৰ্ঘটনাগ্ৰস্ত হয়। আৰু আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে আহতসকলক নিকট হাস্পতাললৈ ভৰ্তি কৰিছে বুলি জানিব পৰা গৈছে। দৰ্শকসকল, সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা বিশেষ খবৰ। উত্তৰ পূবৰ যোগী আদিত্যনাথ আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে ভাৰত এখন হিন্দু ৰাষ্ট্ৰ। আৰু দৰ্শকসকল, ভাৰত এখন হিন্দু ৰাষ্ট্ৰ, হিন্দু সভ্যতাই ভাৰতীয় সভ্যতা। এই মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এক ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ এক অনুষ্ঠানত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ প্ৰসংগত মন্তব্য প্ৰদান কৰিবলৈ গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় ভাৰত এখন হিন্দু ৰাষ্ট্ৰ আৰু বিশ্বৰ প্ৰতিজন হিন্দুৰ দায়িত্ব ভাৰতৰ। উল্লেখযোগ্য যে কৃষি আইন বাতিল কৰাৰ পিছতে পুনৰ নাগৰিকত্ব সংশোধনী আইন বাতিল প্ৰসংগ উত্থাপন হৈছে। নিজকে নাগৰিকত্ব সংশোধনী আইনৰ পূৰ্ণ সমৰ্থক হিচাপে ঘোষণা কৰা হিমন্ত বিশ্ব শৰ্মাই CAA প্ৰসংগত কয় আৰু এই আইন বাতিল কৰা নকৰা বিষয়টো তেওঁ নহয়, কিন্তু বিশ্বৰ প্ৰতিজন হিন্দুৰ দায়িত্ব ভাৰতৰ। আৰু লগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় ভাৰত হিন্দু ৰাষ্ট্ৰ। বাবৰৰ আগমনৰ পূৰ্বে ভাৰতৰ সকলো হিন্দু আছিল। আৰু CAAৰ অধীনত 2014 চনলৈকে বাংলাদেশ, পাকিস্তান লগতে আফগানিস্তানকে ধৰি আইনত উল্লেখিত দেশত সাম্প্ৰদায়িক সংঘৰ্ষৰ বাবে কোনো লোক যদি ভাৰতলৈ আহিলে তেওঁলোকক ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ'ব। কিন্তু হিমন্ত বিশ্ব শৰ্মাৰ মতে 2014 চনেই তেওঁৰ সময়সীমা আৰু 50-100 বছৰলৈকে বৃদ্ধি কৰিলেও তেওঁৰ কোনো আপত্তি নাই বুলি এনেদৰে ক'লে। দৰ্শকসকল, লগতে হিমন্ত বিশ্ব শৰ্মাই কয় হিন্দুক বাদ দি মুছলমানে যদি ভাৰতৰ নাগৰিকত্ব গ্ৰহণ কৰিব বিচাৰে তেনেহ'লে নাগৰিকত্ব প্ৰদান কৰা নকৰা বিষয়ত হিমন্ত বিশ্ব শৰ্মাই কয় যদি তেওঁলোকে ভাৰতীয় সভ্যতাক গ্ৰহণ কৰে তেনে আবেদন কৰিব পাৰে। সাংবাদিক বিচাৰ বিবেচনাৰ জৰিয়তে নাগৰিকত্ব
প্ৰদান কৰা হ'ব। আৰু দৰ্শকসকল ভাৰতীয় সভ্যতাই হৈছে হিন্দু সভ্যতা। উত্তৰ পূৰ্বাঞ্চলৰ যোগী আদিত্যনাথে বুলি আখ্যা দিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। উক্ত অনুষ্ঠানত অসমত উত্তৰ প্ৰদেশত ষ্টাইলত এনকাউণ্টাৰ হোৱাৰ বিষয়ত প্ৰশ্ন উত্থাপন কৰা হৈছিল। হিমন্ত বিশ্ব শৰ্মাই কয়, অসমতো হোৱা এনকাউণ্টাৰৰ এক দুৰ্ঘটনা। ড্ৰাগছ পেডেলাৰ দৰ্শনকাৰী আৰক্ষীৰ গুলীত আহত হোৱাৰ লগতে নিহত হৈছে। এই এনকাউণ্টাৰৰ ওপৰত তদন্ত হ'ব। দৰ্শকসকল, পৰৱৰ্তী খবৰটো হৈছে মহিলাসকলৰ বাবে আহি পৰিছে খুবেই ভাল খবৰ। এটা ডাঙৰ খবৰ। দৰ্শকসকল, যিসকলে মাইক্ৰ' ফাইনেন্সৰ লোন লৈছিলে, ইয়াত কোৱা হৈছে গোলাঘাটত অসম মাইক্ৰ' ফাইনেন্সৰ উদগনি আৰু ৰেহাই আঁচনিৰ বিশাল অনুষ্ঠান সম্পূৰ্ণ। দৰ্শকসকল, অসম মাইক্ৰ' ফাইনেন্সৰ উদগনি আৰু ৰেহাই আঁচনিৰ বিশাল অনুষ্ঠানত সম্পন্ন হয়। বিত্তমন্ত্ৰী অসম চৰকাৰৰ জিলা প্ৰশাসন উদ্যোগত এই অনুষ্ঠান আয়োজন কৰা হয়। আৰু দৰ্শকসকল, অজন্তা নেওগ আৰু বিধায়ক বিশ্বজিৎ ফুকন লগতে অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্ত উপস্থিত আছিল গোলাঘাটত। আৰু গোলাঘাটত 5,004গৰাকী মহিলাক প্ৰদান কৰা হৈছে 25,000 কোটি টকাৰ চেক। জিলাখনত সৰ্বমুঠ 34,162গৰাকী মহিলাক এই মাইক্ৰ' ফাইনেন্সৰ উদগনিমূলক আঁচনিৰ অন্তৰ্ভুক্ত কৰা হয়, এনেদৰে কোৱা হৈছে। দৰ্শকৰ লগতে কোভিড স্বামীহাৰা মহিলাকো 2.5 লাখ টকাৰ চেক প্ৰদান কৰা হৈছে গোলাঘাটত, এনেদৰে মন্তব্য কৰিছে বিত্তমন্ত্ৰী অজন্তা নেওগে। লগতে কৰোনাক নতুনকৈ বিশ্বত সংক্ৰমণ হৈ থকা অমিক্ৰণ আৰু ডেল্টা ভাইৰাছ ৰোধ কৰাৰ বাবে সাজু হৈ থকা বুলি জানিবলৈ দিয়ে অসমৰ স্বাস্থ্যমন্ত্ৰী তথা গোলাঘাটৰ জিলাৰ অভিভাৱক মন্ত্ৰী কেশৱ মহন্তই। আৰু লগতে তেওঁ কৈছে, মন্ত্ৰীগৰাকীয়ে অসমত 5 ডিচেম্বৰৰ ভিতৰতে দ্বিতীয় পালি ভেকচিন সম্পূৰ্ণ হ'ব বুলি জানিবলৈ দিছে সাংবাদিকৰ আগতে। দৰ্শকসকল, এই মুহূৰ্তত জনাবলৈ লৈছোঁ আজি সন্ধিয়াৰ একেবাৰে শেষৰ খবৰটো। এটা ভয়ংকৰ খবৰ, এটা জানিবলগীয়া খবৰ। দৰ্শকসকল, দুখনকৈ বাইকত খুন্দিয়াই পলায়নৰ পিছতে জ্বলিল গাড়ী। আৰু এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে কাৰ্বি আংলঙত। কাৰ্বি আংলঙৰ দুৰ্ঘটনাত নিহত হৈছে 1জন আৰু আহত হৈছে 3জন। দৰ্শকসকল, কাৰ্বি আংলঙত আজি সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। বোকাজান মহকুমাৰ খটখটি আৰক্ষী চকীৰ অন্তৰ্গত 39 নং ৰাষ্ট্ৰীয় ঘাইপথৰ গৌতম বস্তিত সংঘটিত পথ দুৰ্ঘটনাত 1জন নিহত হোৱাৰ উপৰিও আন 3জন আহত হৈছে। আৰু জানিব পৰা মতে বোকাজানৰ দিশৰ পৰা ডিমাপুৰলৈ অভিমুখে আহি আছিল NL 07C8682 নাম্বাৰৰ বিলাসী EX স্পৰ্ট 4চকীয়া বাহনখন নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখনত খুন্দা মাৰে। লগতে দৰ্শকসকল, সৰুপথাৰৰ আলতাফ হুছেইন তিতাতে মৃত্যু হোৱাৰ উপৰিও আন 3জন বাইক আৰোহী আহত হৈছে বুলি জানিব পৰা গৈছে। দৰ্শকসকল, এই ঘটনাৰ স্থান হৈছে কাৰ্বি আংলঙত। কাৰ্বি আংলঙত দুৰ্ঘটনা সংঘটিত হৈছে। লগে লগে এজনৰ মৃত্যু হৈছে আৰু আহত বৰ্তমানে 3জন আছে বুলি জানিব পৰা গৈছে।